কালী পূজা উপলক্ষে মই সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মা ভাগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো মংগল হওক, সকলো সুখে সন্তোষে থাকক আৰু এই পূজা ভাগিৰ জৰিয়তে আমাৰ সমাজখনত শ্ৰদ্ধা আৰু ভক্তি বৃদ্ধি হওক, তাকে আজি মংগলময় মুহূৰ্তত কামনা কৰিছোঁ। পোহৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। বিদেশী বস্তু বৰ্জন, চাইনিজ বস্তু ইউজ নকৰাকৈ, চাইনিজ সামগ্ৰীবিলাক ব্যৱহাৰ নকৰাকৈ আমি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী বিশেষকৈ চাকি বন্তি জ্বলাই এই দীপাৱলী উৎসৱ আমি পালন কৰোঁ আৰু এই পোহৰৰ উৎসৱ দীপাৱলীৰ জৰিয়তে আমাৰ মনত থকা সমাজত থকা যি অন্ধকাৰাচ্ছন্ন যি অনামিষ আছে এই আঁতৰি যাওক, এক সুন্দৰ পোহৰে আলোকিত হওক, সকলোৰে ব্যক্তি জীৱনৰ পৰা সমাজ জীৱনলৈকে এক পবিত্ৰ সমাজত আমি থাকিবলৈ সক্ষম হ'ম, তাকে কামনা কৰিছোঁ। সেয়ে বহুত গ'লো দিয়ক আৰু বৰ্ণনা কৰি নাথাকোঁ। প্ৰায় 25খন পূজাত মই আজি ভাগ লৈছোঁ। মই দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পেট্ৰল আৰু ডিজেলৰ মূল্য বিশেষকৈ আৰু অসম চৰকাৰৰ যি 5 টকাকৈ টোটেল দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দুয়োজনকে ধন্যবাদ দিছোঁ। তেখেতসকলৰ এই দেৱালীৰ যি উপহাৰ দিলে দেশবাসীক, বিশেষকৈ অসমবাসীক, অসমত ডিজেলৰ মূল্য 17 টকা কমি গ'ল একেধাপে, ঠিক তেনেদৰে পেট্ৰলত 12 টকা কমি গ'ল। নিশ্চিতভাৱে আমি গ্ৰাহক ৰাইজে ইয়াৰ পৰা যথেষ্ট সকাহ পাম আৰু যি ঊৰ্ধ্বমুখী খাদ্য সামগ্ৰী হৈ আছিলে নিম্নমুখী হ'বলৈ আৰম্ভ হ'ব, তাকে খুব ভাল লাগিছে। চাওক, এইটো আমাৰ এক মিছন চলি আছে। আমি সন্মানৰ ব্যক্তিসকলক যি ভূমি পট্টা দিয়া প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আমাৰ কণ্টিনিউৱাছ চলি আছে। লগতে আমাৰ যি ভূমিৰ ক্ষেত্ৰত যি আইন অনা হৈছে বা যি মিছন বসুন্ধৰা যি লোৱা হৈছে, মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি নথি সংশোধন বা উত্তৰাধিকাৰীৰ পৰা যি ভূমি হস্তান্তৰ হ'ব লাগে, এই প্ৰক্ৰিয়া সন্মানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আৰম্ভ হৈছে। এই কণ্টিনিউ থাকিব। লগতে আৰু এটা কি কৈছিলে, বন্ধন বেংকে যোৱা বিধানসভাত আমাৰ চৰকাৰৰ তৰফৰ পৰা, দলৰ তৰফৰ পৰা, অৰ্থাৎ দলৰ তৰফৰ আমি যেতিয়া ভোট বিচাৰি গৈছিলোঁ সন্মানৰ ভোটাৰসকলক, লগতে বাইদেউসকলক আমি কৈছিলোঁ যে দ্বিতীয়বাৰৰ কাৰণে যেতিয়া চৰকাৰ হ'ব, চৰকাৰ হোৱাৰ পিছতে বন্ধন বেংক বা এনেকুৱা মাইক্ৰ' ফাইনেন্সৰ যি পইচা লৈছিলে এই লোন ৰেহাই কৰাই দিয়া হ'ব। আৰু ইতিমধ্যে চৰকাৰে তাৰ এই নৱেম্বৰ মাহৰ পৰা ইয়াৰ আৰম্ভণি হৈছে। প্ৰায় 7,000 কোটি টকা 26 লাখ মহিলাই এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। নহয়, এইটো দেৱালী গিফ্ট নহয়, এইটো আগৰ পৰা চলি আছিল। আমি আগতে কৈছোঁ যে নৱেম্বৰ মাহৰ পৰা আমাৰ ভূমি সংশোধন, লগতে এই যে মাইক্ৰ' ফাইনেন্স যি বন্ধন বেংকৰ পেয়াৰ কি বন্ধন, এই বন্ধন বেংকৰ পইচা ৰেহাই দিয়াৰ যি যোজনা, এই যোজনা তৈয়াৰ হৈছিলে অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত এক কমিটি গঠন কৰা আছিলে। এই কমিটিৰ প্ৰতিবেদন পাঠ কৰাৰ পিছত সন্মানৰ মুখ্যমন্ত্ৰী মহোদয়ে বিত্তমন্ত্ৰী ডাঙৰীয়ানীৰ লগত আলোচনা কৰি এই পইচা বাজেটত ৰখা হৈছিলে আৰু তাৰ প্ৰতি সভা সমিতিতে কোৱা হৈছিল যে নৱেম্বৰ মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু ইতিমধ্যে যিটো নৱেম্বৰ মাহ আৰম্ভ হ'ল, এই প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল।